কি খবৰ আপোনালোকৰ ভালনে আশা কৰো ভালে চাগে মোৰ খবৰ ভালে আৰু মই ৰুমি চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু ভিডিঅটো চাই থাকিব স্কিন নকৰাকে আৰু এতিয়া ভিডিঅটো চাবলে আৰম্ভ কৰো পাকঘৰলে বলক চাই থাকক তিতা কেৰেলা বনাই দেখাম আপোনালোকক কেনেকৈনো বনাম চাবচোন ইয়াত তিতা কেৰেলা লৈছো ইয়াত আধা কেজি মান আছে আৰু ইয়াত বিলাহী আৰু পিয়াজ দুটা লৈছো ইয়াত অকমান ডাঙৰ পিয়াজ দুটা এখিনি এতিয়া কাটি লও চাই থাকিব ভিডিঅটো তিতা কেৰেলা কিনি এনেকে কাটি ললো এনেকে দীঘলকে এয়াছো পাতলকে কাটিলো দীঘলকে এয়াছো এনেকে কাটিবচোন সবে কিছুমানে দীঘলকে কাটে কিছুমানে গোলকে কাটে হয় না মই দীঘলকে কাটিছো মই দীঘলকে ইয়াতে চিকেন বনাইছো চিকেন অকণ বনাইছো ইয়াতে বিলাহী আৰু চিকেন তেল গৰম হৈ গ'ল এতিয়া ইয়াতে দি দিম কাটি থোৱা কেৰেলাখিনি দি দিছো কেৰেলাখিনি ফ্ৰাই কৰি লওঁ অকণমান আৰু ইয়াতে হালধি অকণমান দি দিছোঁ এইখিনি ভালকৈ এবাৰ মিহলাই দিম এয়া চাওক তিতা কেৰেলাখিনি সিজিব ধৰিলে আৰু এয়া আৰু অকণমান ভাজিম তাৰপিছত কেৰেলাখিনি অকণমান ভাজিম আৰু তাৰপিছত উলিয়াই দিম তিতা কেৰেলাখিনি ভাজি হৈ গ'ল এতিয়া এইখিনি উলিয়াই দিম এয়া চাওক ভালকৈ সিজি গ'ল আৰু এইখিনি এতিয়া উলিয়াই দিম তেলখিনি গৰম হৈ গ'ল ইয়াতে দিছোঁ ইয়াৰ মাজত ফালি লৈছোঁ নহৰুখিনি ইয়াত নহৰু দি দিছোঁ আৰু এতিয়া দিছোঁ পিয়াজ কাটি থোৱাখিনি এয়া চাওক পিয়াজখিনি ভাজি হৈ গ'ল ভালকৈ এয়া পিয়াজ পিচি থোৱাখিনি দি দিছোঁ আকৌ এবাৰ প্ৰথমত দিছোঁ অকণমান ডাঙৰকৈ কাটি থোৱা আৰু এতিয়া মিহিকৈ পিচি লোৱাখিনি দিলোঁ পিঁয়াজখিনি ভাজি হৈ গ'ল ভালকৈ এতিয়া ইয়াতে দি দিম সৰুকৈ কাটি থোৱা বিলাহী দুটামান বিলাহী দি দিলোঁ বিলাহীখিনি ভালকৈ সিজালে ভাজিম এনেকৈ লৰাই থাকিম আৰু ইয়াতে দালচেনি এটুকুৰা লগাইছোঁ এয়া চাওক এয়া দি দিছোঁ হালধি অকণমান আৰু নিমখ দি দিছোঁ অকণমান কাৰণ তিতা কেৰেলাত নিমখ দিয়া নাছিলোঁ ইয়াত অকণমান বেছিকৈ লগাম এয়া চাওক বিলাহীখিনি ভালকৈ গলি গ'ল এতিয়া দি দিম ইয়াতে মছলা দি দিম ইয়াত দি দিছোঁ ৰেড চিলি আৰু ইয়াতে দি দিছোঁ ধনিয়া পাউডাৰ আৰু ইয়াতে দিছোঁ মিট মছলা গৰম মছলা আৰু এতিয়া এই মছলাখিনি মিক্স কৰি দিম
গ'ল ভাজি। ইয়াতে দি দিম এতিয়া তিতা কেৰেলাখিনি দি দিম ইয়াতে। তিতা কেৰেলাখিনি আৰু এই হেৰিবোৰ ভালকৈ মিহলাই দিম। তিতা কেৰেলা আৰু মছলা এইবোৰ ভালকৈ এতিয়া মিহলাই দিলোঁ। এইখিনি এতিয়া 5 মিনিটলৈকে 5-6 মিনিটমান সিজিবলৈ দিম। এয়া চাওক তিতা কেৰেলাখিনি ভাজি হৈ গ'ল। ইয়াতে দি দিম এতিয়া বিলাহী কাটি থোৱাখিনি। আকৌ বিলাহী দি দিম, অকণমান ডাঙৰকৈ কাটি থৈছোঁ, মানে কি দেখিব ধুনীয়া হ'বৰ কাৰণে দিছোঁ বিলাহীখিনি। দেখুৱাই দিওঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এনেকৈ তিতাকেৰেলা বনাই খাবচোন। চবেইতো তিতাকেৰেলা খাই ভাল পায়, কিন্তু এনেকৈ এবাৰ বনাই খাই চাবচোন, ভাল লাগে খাই। এয়া চাওক, এনেকৈ তিতাকেৰেলা ভাজি খাই চাবচোন, বহুত ভাল লাগে খাই, ইমান তিতাও নহয় তেতিয়া। আৰু এইফালে চিকেন বনাইছিলোঁ, সেই চিকেন আৰু ইয়াতে বিলাহী দিয়া হৈছিলে, বিলাহী আৰু চিকেন বনাইছিলোঁ এইফালে, আৰু এইফালে তিতাকেৰেলা। এনেকৈ বনাই খাই চাবচোন, ভাল লাগে খাই।